নমস্কাৰ স্মাৰ্ট নেক্সৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমত নতুনকৈ ৭৪জন লোকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদৰি কৰিছে এই কথা। সেইসকল লোকৰ ৫৯গৰাকী ধুবুৰী জিলাৰ, ১৪গৰাকী নগাঁও জিলাৰ আৰু এজন ওদালগুৰি জিলাৰ। অসমত কৰোনা আক্ৰান্তৰ লোকৰ সংখ্যা বৃদ্ধি হৈ ১,৮৩০জনলৈ হৈছেগৈ। ইয়াৰে আৰোগ্য হৈছে ৪১৩গৰাকী লোক আৰু এতিয়াও হস্পিটেলত চিকিৎসাধীন হৈ আছে ১,৪১০গৰাকী লোক। ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাভ কৰিছে ৯ম স্থান। IANC ভোটাৰৰ এক সমীক্ষাৰ জৰিয়তে প্ৰস্তুত কৰা এখন তালিকাত ৯ম স্থান অধিকাৰ কৰিছে মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই। ইফালে তালিকাখনৰ প্ৰথম স্থানত আছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক। ঠিক একেদৰে দ্বিতীয় স্থানত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী, তৃতীয় স্থানত কেৰালা, চতুৰ্থ স্থানত অন্ধ্ৰপ্ৰদেশ, পঞ্চম স্থানত মহাৰাষ্ট্ৰ, ষষ্ঠ স্থানত দিল্লী, সপ্তম স্থানত হিমাচল প্ৰদেশ আৰু অষ্টম স্থানত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম আছে। বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে মিলি ভাৰতৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্ৰ। পাকিস্তান সীমান্তত চীনে নিৰ্মাণ কৰি উলিয়াইছে নৌসেনাৰ বৃহৎ শিবিৰ। উপগ্ৰহৰ দ্বাৰা লোৱা ছবিত ধৰা পৰিছে এই নিৰ্মাণ। পশ্চিম পাকিস্তানৰ বেলুচিস্তানৰ সীমান্তত চীনে সাজি উলিয়াইছে সেনাৰ ব্যাগুম শিবিৰ। যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা। চিৰাল ফাঁট দি বহি গৈছে জালুকবাৰীৰ উৰণীয়া সেতু। ৪.৫ ঘণ্টা ধৰি অৱৰুদ্ধ তৈলনগৰী ডিগবৈ। ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰুদ্ধশ্বাস পৰিস্থিতি। মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে IED। লখিমপুৰৰ এজন চিকিৎসকৰ দেহত COVID-19। ডাক্তৰ হাছিদ জামান নামৰ চিকিৎসকজনৰ দেহত ধৰা পৰিছে কৰোনাত আক্ৰান্ত চিকিৎসকজন পানীগাঁও প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক। বঙাইগাঁও কোৱাৰেণ্টাইন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। ৰঙাপানী পৰমেশ্বৰ মেম'ৰিয়েল উচ্চ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইন কেন্দ্ৰত ৰান্ধনীৰ গালৈ দলিয়ালে গৰম দাইল। গুৱাহাটীৰ হাউকুছিৰ কোৱাৰেণ্টাইন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। একাংশ লোকে কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা ওলাই অহাৰ চেষ্টা। নতুনকৈ কোৱাৰেণ্টাইন চেণ্টাৰত মানুহ সোমোৱাক লৈ অসন্তুষ্টি। বোকাজানৰ দয়ানন্দ বিদ্যা নিকেতনত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা নিশা একাংশ লোকৰ পলায়ন। বিদ্যা নিকেতনৰ ওখ দেৱাল পাৰ হৈ পলায়ন কৰিছিল একাংশ লোকে। পিছত গাঁওৰক্ষী বাহিনীয়ে পলায়ন কৰা লোকসকলক আটক কৰিবলৈ সক্ষম হয়। ইয়াকে লৈ তৰ্কাতৰ্কিত লিপ্ত হৈছে কোৱাৰেণ্টাইন চেণ্টাৰৰ লোকসকল। ইতিমধ্যে চেণ্টাৰ নিয়োগ কৰা হৈছে আৰক্ষী আৰু উপ আৰক্ষী দল। কৰোনাৰ বিভীষিকাৰ মাজতো আমেৰিকাত এতিয়াও অব্যাহত আছে বৰ্ণ বৈষম্য বিৰোধী প্ৰতিবাদ। এয়া বৰ্ণ বৈষম্যৰ বিৰুদ্ধে শতিকাৰ সৰ্ববৃহৎ প্ৰতিবাদ। জৰ্জ ফ্লয়ডৰ মৃত্যুৰ পাছৰ পৰাই অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে প্ৰায় 40খন চহৰ। দেশত 2,16,714জনলৈ বৃদ্ধি পাইছে COVID-19ত আক্ৰান্তৰ সংখ্যা। ইফালে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে 6,078জনৰ। লকডাউন 5ত ব্যাপক শিথিলতাৰ পাছতে চৰকাৰী কাৰ্যালয়সমূহত ক্ৰমান্বয়ে ঘূৰি আহিছে স্বাভাৱিক অৱস্থা। বিগত প্ৰায় 3 মাহৰ অন্তত কাৰ্যালয়লৈ আহিছে 100% কৰ্মচাৰী। মহাৰাষ্ট্ৰৰ উপকূলত নিসৰ্গৰ আতংক। ইতিমধ্যে ৰাজ্যখনৰ মন্দুৱা আলিবোগ এলেকাত প্ৰচণ্ড ধুমুহাই সাধিছে বিস্তৰ ক্ষতি। প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ বেগত নিসৰ্গৰ কালৰূপ। লক্ষাধিক লোকক স্থানান্তৰ কৰা হৈছে। ইতিমধ্যে তেলেংগানাত আৰু 129জনৰ দেহত ধৰা পৰিছে COVID-19। ৰাজ্যখনত 3,020জনলৈ বৃদ্ধি কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ভূমিকম্পই জোকাৰি গ'ল নয়ডা। 3.2 প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয় নয়ডাত। নিশা প্ৰায় 10:42 অনুভূত হয় এই ভূমিকম্পটো। বহিৰাজ্যৰ পৰা দিল্লীত প্ৰৱেশ কৰা সকলো লোকে 7 দিনৰ বাবে নিজকে হোম কোৱাৰেণ্টাইন কৰিব লাগিব। এই আহ্বান ৰাজ্যখনৰ দুৰ্যোগ প্ৰশমন বিভাগৰ। গুজৰাটৰ দহেস্থিত এটা কেমিকেল ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত নিহত 5জন আৰু আহত 57জনকৈ লোক। 65,16,995জনলৈ বৃদ্ধি বিশ্বত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। 3,84,771জন লোকে বিশ্বত কৰোনাৰ ফলত হেৰুৱাইছে প্ৰাণ। ধন্যবাদ।